গৰম দিন অহাৰ লগে লগে বিভিন্ন ধৰণৰ বেমাৰ আজাৰে দেখা দিয়ে ই মানুহতেই হওক বা জীৱ-জন্তুতেই হওক কিন্তু কিছুমান এনেকুৱা ধৰণৰ বেমাৰ আছে যি বেমাৰ মানুহৰ দেহৰ পৰা জীৱ-জন্তুলৈ বা জীৱ-জন্তুৰ দেহৰ পৰা মানুহলৈ বিয়পিব পাৰে আৰু এনে ধৰণৰ বেমাৰক ইংৰাজীত কোৱা হয় জুন'চিছ নমস্কাৰ মই ডক্টৰ পঞ্চানন পেগু আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ মই আজি আপোনালোকক এই ভিডিঅ'টিৰ জৰিয়তে এনেকুৱা এটা বেমাৰৰ বিষয়ে কম যিটো বেমাৰ মানুহৰ দেহলৈ জীৱ-জন্তুৰ পৰা আৰু চৰাই-চিৰিকটিৰ পৰা বিয়পে আৰু ই গৰম দিনতে বেছি হয় আৰু এই বেমাৰত পৰি মানুহ মৃত্যু মুখত পৰিব পাৰে আৰু বিশেষকৈ আমাৰ ভাৰতবৰ্ষত সবাতোতকৈ এই বেমাৰ গৰম দিনত অসমতে হয় মই আজি আপোনালোকক কম জাপানিজ এনচেফেলাইটিছৰ বিষয়ে যি বেমাৰ মানুহৰ দেহলৈ গাহৰি আৰু চৰাই-চিৰিকটি অৰ্থাৎ বগলী আৰু কণামুচৰিৰ পৰা বিয়পিব পাৰে আৰু বিশেষকৈ মই কম আপোনালোকক গাহৰিৰ দ্বাৰা কেনেধৰণে মানুহৰ দেহলৈ বিয়পিব পাৰে বা জাপানিজ এনচেফেলাইটিছ বিয়পাৰ ক্ষেত্ৰত গাহৰিৰ কি অৱদান আছে সেই বিষয়ে আপোনালোকক ডিটেইলছ কম বা গাহৰি কিয় সেই বেমাৰৰ ক্ষেত্ৰত বহুত বেয়া সেই বিষয়ে আপোনালোকক জনাম আৰু লগতে আপোনালোকে প্ৰিভেন্টিভ মেজাৰ্ছ অৰ্থাৎ গাহৰিৰ পৰা মানুহৰ দেহলৈ বিয়পাৰ বাধা দিবলৈ আপোনালোকে কি ধৰণৰ পদক্ষেপ বা কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেই সকলোখিনি মই আজি এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক জনাম গতিকে আপোনালোকক অনুৰোধ কৰিছো আপোনালোকে ভিডিঅ'টি এখলৈ চাব আৰু যিমান পাৰে আপোনালোকে ভিডিঅ'টি শ্বেয়াৰ কৰিব বিশেষকৈ যিসকল গাহৰি পালক আছে বা যিসকল পথাৰলৈ খেতি কৰিবলৈ যায় বা যিসকলৰ ঘৰ পাছফালে পুখুৰী আছে আৰু পুখুৰীত আপোনালোকে দেখা পাইছে যে সঘনাই কণামুচৰি আৰু বগলী চৰিবলৈ আহে বা যিসকলৰ ঘৰৰ পাছফালে বা কিনাৰত পানী জমা হোৱা জেগা আছে য'ত মহে অহজে কণী পাৰি বংশত বৃদ্ধি কৰিব পাৰে সেইসকল ব্যক্তিৰ কাৰণে বা সেইসকল লোকৰ কাৰণে মই আজি এই ভিডিঅ'টি ইম্পৰ্টেণ্ট হয় কাৰণ সেই এৰিয়াবিলাকতে বেছি বেমাৰ আজাৰে দেখা দিব পাৰে গতিকে আপোনালোকে ভিডিঅ'টি যিমান পাৰে শ্বেয়াৰ কৰক আৰু মানুহক সজাগ কৰক আৰু সজাগ কৰি সেই বেমাৰৰ পৰা আপোনালোকে বচাই ৰাখক কাৰণ যদি আমি এই বেমাৰৰ বিষয়ে নেজানো বা এই বেমাৰৰ প্ৰতি সজাগ নহওঁ তেতিয়াহ'লে আমি সেই বেমাৰৰ প্ৰতিৰোধ কৰিবলৈ কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেইটো আমি নেজানিম বা নকৰিম যাৰ ফলস্বৰূপে মোৰ আপোনাৰ জীৱন এই বেমাৰৰ দ্বাৰা যাব পাৰে জাপানিজ এনচেফেলাইটিছ গাহৰিৰ পৰা মানুহৰ দেহলৈ কিদৰে বিয়পে বা জাপানিজ এনচেফেলাইটিছৰ প্ৰিভেনশ্যনৰ কাৰণে বা বিয়পাত বাধাত আপোনাক দিবলৈ কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেই বিষয়ে কোৱাৰ আগতে আমি অতি জনা দৰকাৰ জাপানিজ এনচেফেলাইটিছ মানে কি জাপানিজ এনচেফেলাইটিছ হৈছে মহৰ দ্বাৰা সংক্ৰমিত হোৱা এক ভাইৰাছজনিত ৰোগ যিটো ৰোগ মানুহৰ দেহত হ'লে মৃত্যু হোৱাৰ খুব সম্ভাৱনা থাকে আৰু যদি মৃত্যু নহয় তেতিয়াহ'লে তাৰ কিছুমান চিমটম থাকি যায় যাৰ কাৰণে গোটেই জীৱনটো পংগু হ'ব পাৰে 1771 চনত জাপানত এই বেমাৰ প্ৰথমে ধৰা পৰিছিল সেই কাৰণে জাপানৰ পৰা জাপানিজ এনচেফেলাইটিছ আৰু মস্তিষ্কত এই বেমাৰ আক্ৰান্ত হৈছিল সেই কাৰণে জাপানিজ এনচেফেলাইটিছ বুলি কোৱা হয় জাপানৰ পৰা ক্ৰমে 1924 1927 1934 1935ত সংক্ৰমিত হৈ আহিছে আৰু যদি এটা আমি চাওঁ এটা সমীক্ষা মতে কোৱা হৈছে যে গোটেই পৃথিৱীত 30ৰ পৰা 50,000 লোক এই ৰোগৰ দ্বাৰা প্ৰত্যেক বছৰে আক্ৰান্ত হয় আৰু প্ৰায় 3 বিলিয়ন মানুহ পৃথিৱীৰ এটা ৰিস্কত আছে কৈছে যে সেই বেমাৰৰ দ্বাৰা সংক্ৰমিত হ'ব পৰা অৰ্থাৎ 3 বিলিয়ন মানুহ এই বেমাৰৰ দ্বাৰা আক্ৰান্ত হ'ব পাৰে জাপানিজ এনচেফেলাইটিছ ফ্লেভিভাইৰাছ নামৰ এটা ভাইৰাছৰ পৰা হয় আৰু ই কিউলেক্স নামৰ এবিধ মহ আছে সেই মহৰ দ্বাৰা সংক্ৰমিত হ'ব পাৰে মানুহৰ দেহলৈ আৰু জাপানিজ এনচেফেলাইটিছ এটা জুন'টিক ডিজিজ কাৰণ এই বেমাৰ গাহৰিৰ পৰা নহ'লে চৰাই-চিৰিকটি অৰ্থাৎ বগলী আৰু কণামুচৰিৰ পৰা এই বেমাৰ মানুহৰ দেহলৈ বিয়পিব পাৰে আমাৰ ভাৰতবৰ্ষত প্ৰথম ধৰা পৰিছিল 1955ত তামিলনাডু আৰু অন্ধ্ৰ প্ৰদেশত আৰু তাৰ পিছত 1972ৰ পৰা
ৱেষ্ট বেংগল, উত্তৰ প্ৰদেশ, আসাম, বিহাৰ, মণিপুৰ, পণ্ডিচেৰী, কৰ্ণাটকা, গোৱা আদি ৰাজ্যত সেই কেছ ধৰা পৰিছিল আৰু ৰিসেন্টলি আপোনাৰ মহাৰাষ্ট্ৰ আৰু কেৰালাতো সেই বেমাৰ কেছ ৰেজিষ্টাৰ হৈছে আৰু যদি দেখা যায় 2014 যিটো সমীক্ষা আছে আমাৰ ভাৰতবৰ্ষত 1657টা কেছ হৈছিল আৰু তাৰে ভিতৰত 761 হৈছে আমাৰ অসমৰ পৰা সেইকাৰণে কৈছো যে এই বেমাৰ আমাৰ অসমতে বেছি হয় আৰু গৰম দিনত বেছি হয় 1657ৰ 293টা ডেথ হৈছিল বা মৰিছিল আৰু তাৰে ভিতৰত 160 হৈছে অসমৰ পৰা জাপানিজ এনসেফেলাইটিস এটা জুনোটিক ডিজিজ আৰু অৰ্থাৎ মহৰ দ্বাৰা গাহৰি আৰু চৰাই চিৰিকটিৰ পৰা মানুহৰ দেশলৈ আহিব পাৰে জাপানিজ এনসেফেলাইটিস মানুহৰ দেশলৈ বিয়পাৰ ক্ষেত্ৰত গাহৰিয়ে কি ধৰণৰ ভূমিকা পালন কৰে বা গাহৰিয়ে কি ভূমিকা পালন কৰে বা মানুহৰ দেশলৈ জাপানিজ এনসেফেলাইটিস মহৰ দ্বাৰা কেনেদৰে বিয়পিব পাৰে সেই বিষয়ে আপোনালোকক কওঁ এটা সব কাখৰ জীৱন চক্ৰত যেটো দেখিছে ইয়াতে দেখিছে যে আপোনাৰ বগলী আৰু কণামুচুৰি হৈছে নেচাৰেল হোষ্ট অৰ্থাৎ বগলী আৰু কণামুচুৰিৰ দেশত সাধাৰণতে সেই ভাইৰাছ অৰ্থাৎ জাপানিজ এনসেফেলাইটিস বেমাৰৰ যেটো ভাইৰাছ ফ্লেভি ভাইৰাছ সেই ফ্লেভি ভাইৰাছটো থাকিব পাৰে আৰু যেতিয়া ভাইৰাছ থকা বগলী আৰু কণামুচুৰিক এটা মহে কামুৰি ব্লাডটো খায় সেই ব্লাডৰ জৰিয়তে মহৰ দেশলৈ এই ভাইৰাছবিধ আহিব পাৰে আৰু সেই মহে আক্ৰান্ত হোৱা মহে যেতিয়া গাহৰি তাক কামুৰিব তেতিয়া ব্লাডৰ জৰিয়তে মহৰ পৰা গাহৰিলে এই ভাইৰাছবিধ সংক্ৰমিত হ'ব ইয়াতে কি কৰে গাহৰিক ইয়াতে এম্প্লিফায়াৰ হোষ্ট বুলি কৈছে কাৰণ যেতিয়া ধৰক আপোনাৰ ফৰ এক্সাম্পল যদি মহে গাহৰিক কামুৰি যদি এটা ভাইৰাছ যদি হুমুৱাই দিছে তেতিয়াহ'লে গাহৰিৰ তেজত কি হয় সেই ভাইৰাছবিধ 1 পৰা 10 গুণ হ'ব আৰু কোনো সিম্পটম নোহোৱাকৈ এটা দীৰ্ঘ সময় ধৰি ভাইৰাছবিধ গাত লৈ থাকিব পাৰে আৰু যেতিয়া সেই আক্ৰান্ত হোৱা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা গাহৰি এটা মহে কামুৰে আৰু মহে কামুৰাৰ লগে লগে যেটো ভাইৰেমিয়া অৰ্থাৎ ভাইৰেলিটো যেহেতু অলৰেডি বেছি হৈ গৈছে আৰু সেই ভাইৰাছবিধ মহৰ গাতলে আহি যায় এটা হাই এমাউন্টত অহাৰ লগে লগে সেই মহে যেতিয়া মানুহক কামুৰিব তেতিয়া মানুহৰ গাতলে জাপানিজ এনসেফেলাইটিস বেমাৰটো বিয়পিব আৰু ইয়াতে মানুহ হৈছে ডেড এণ্ড হোষ্ট অৰ্থাৎ মানুহ হৈছে শেষ হোষ্ট য'ত মানুহ সেই বেমাৰৰ দ্বাৰা আক্ৰান্ত হ'ব মৃত্যু মুখত হ'ব যদি এই বেমাৰৰ পৰা বাছে তেতিয়াহ'লে কিছুমান সিম্পটম থাকি যাব যেহেতু আপোনালোকক কৈছো এই বেমাৰ মস্তিষ্কত আক্ৰান্ত হয় গতিকে নাৰ্ভাইন কিছুমান বেমাৰ বা সিম্পটম সেই ৰোগৰ দ্বাৰা যদি ৰিকভাৰো হয় তেতিয়াহ'লে থাকি যাব পাৰে গতিকে আপোনালোকে গম পালে এই জীৱন চক্ৰটো দেখিলে যে কোনকিটা ফেক্টৰৰ কাৰণে বা কোনকিটাৰ কাৰণে সেই ভাইৰাছবিধ মানুহৰ দেশলৈ বিয়পিব পাৰে প্ৰথম কথাটো হ'ল আপোনাৰ কণামুচুৰি আৰু বগলী দ্বিতীয় কথা হ'ল কিউলেক্স মহ তাৰ পাছতে তৃতীয় হৈছে গাহৰি গতিকে কিন্তু তাৰ মাজতে যেটো আমাৰ বেমাৰটো কুহিওৱাত সহায় কৰিছে মহে গতিকে আমি মহৰ পৰা বাচি থাকিব লাগিব আৰু সেই কাৰণে আমি এনেকুৱা এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগিব যি সকল লোক খেতি পথাৰত কাম কৰে বিশেষকৈ এতিয়া খেতিৰ সিজন আহি আছে বা যি সকলৰ গাহৰি ফাৰ্ম আছে বা যি সকলৰ ঘৰৰ পাছফালে এটা পুখুৰী আছে য'ত কণামুচুৰি বা বগলী চৰিবলৈ আহে বা পথাৰত দেখিবলৈ পোৱা যায় হাল বালে বগলী আৰু কণামুচুৰি আমাৰ হাল বোৱাৰ পাছে আহি থাকে আৰু যেটো কিউলেক্স মহ সেই কিউলেক্স মহবিধ আপোনাৰ পথাৰৰ যেটো ধাননি সেই পথাৰৰ বিলাকত বিশেষকৈ কণী বেছি পাৰিব পাৰে গতিকে আমি প্ৰতিটো ক্ষেত্ৰত যেহেতু আমি গম পাইছো যে মহৰ সেই বেমাৰটো কহিওৱাত সহায় কৰে গতিকে মহৰ পৰা বাচি থাকিবলৈ প্ৰতিটো ক্ষেত্ৰত আমি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব জাপানিজ এনসেফেলাইটিস বেমাৰটো সংক্ৰমিত হোৱাৰ পৰা কেনেদৰে আপোনালোকে বাধা প্ৰদান কৰিব বা কি ধৰণৰ আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰিব যদি আপোনালোক গাহৰি পালক তেতিয়াহ'লে বিশেষকৈ যেটো আমাৰ প্ৰিভেন্টিভ মেজাৰ্ছৰ গাইডলাইন মতে কৈছে যে 1 কিলোমিটাৰৰ পৰা 2 কিলোমিটাৰ আঁতৰত গাহৰি ফাৰ্মটো বনাব লাগে যে মানুহৰ বসতি স্থানৰ পৰা কিন্তু এটো প্ৰ্যাকটিক্যালি পসিবল নহয় কাৰণ আমাৰ প্ৰায় কৃষকসকল হৈছে দুখীয়া খেতিয়ক যে মাটি বাৰী খুব কম থাকে
আৰু যিখন ঘৰৰ পাছফালে থাকে অৰ্থাৎ বেকয়াৰ্ড বুলি যদি কোৱা হয় ঘৰৰ পাছফালে থাকে তাতে গাহৰিজনী বান্ধে বা গাহৰিটো এটা দুটা তেনেকৈ পালন কৰে যিহেতু মহৰ দ্বাৰা এই বেমাৰ আপোনাৰ বিয়পিব পাৰে মানুহৰ দেশলৈ গতিকে যিসকল গাহৰি পালক আছে তেখেতলোকে সদায় গধূলি টাইমত আপোনালোকে ধোঁৱা বা জাক দিব পাৰে আৰু গাহৰিটোক মহে কামোৰাৰ পৰা বচাই ৰাখিবলৈ আপোনালোকে আঠুৱা ব্যৱহাৰ কৰিব পাৰে আপোনাৰ গাহৰি ফাৰ্মত নেট ইউজ কৰিব পাৰে যাতে মহ আপোনাৰ গাহৰি ফাৰ্মত প্ৰৱেশ কৰিব নোৱাৰে বা আপোনাৰ গাহৰিটোক কামুৰিব নোৱাৰে তেনেকুৱা ধৰণৰ এটা ব্যৱস্থা গ্ৰহণ কৰিব পাৰে দ্বিতীয়তে যিহেতু মহে পানী জমা হোৱা জেগাত লেতেৰা জেগাত কণী পাৰে গতিকে যদি আপোনালোকৰ ফাৰ্মখনৰ ওচৰে পাজৰে তেনেকুৱা পানী হোৱা জমা জেগা আছে বা আপোনাৰ যদি কণী পাৰিব পৰা এটা তেনেকুৱা ধৰণৰ এটা পানী জমা হোৱা জেগা আছে তেতিয়াহ'লে সেই জেগাখিনি আপোনালোকে ব্লিচিং পাউডাৰ দি আপোনালোকে ছটিয়াব পাৰে বা আপোনালোকে পানী জমা হোৱা জেগাবিলাক আপুনি খানি পিনি উলিয়াব পাৰে আৰু লগতে আপোনালোকক সেইটোও জনাম যে ছডিয়াম হাইপোক্লৰাইড সলিউশ্যন যিটো 1% ছডিয়াম হাইপোক্লৰাইড সলিউশ্যনত এই ভাইৰাছবিধ মৰিব পাৰে বা সেনচিটিভ হয় এই ভাইৰাছবিধ জাপানীজ এনচেফেলাইটিছ ভাইৰাছ গতিকে আপোনালোকে ফাৰ্মত 1% ছডিয়াম হাইপোক্লৰাইড সলিউশ্যন দি স্প্ৰে কৰিব পাৰে আৰু আমাৰ অসমৰ প্ৰত্যেকখন যিটো পশু চিকিৎসালয়তে আপোনালোকে হাইপোক্লৰাইড সলিউশ্যন পাই যাব আপোনালোকে ওচৰৰ পশু চিকিৎসালয়ত খবৰ কৰক আৰু যদি খবৰ কৰি পিনি আপোনালোকে সেই হাইপোক্লৰাইড সলিউশ্যন লৈ আহক আৰু স্প্ৰে কৰক তৃতীয়তে যেহেতু কৈছো যে আপোনাৰ কণামুচুৰি আৰু বগলী সেই চৰাই দুবিধৰ পৰাও দুবিধতো আপোনাৰ ভাইৰাছটো থাকে আৰু এই কণামুচুৰি আৰু বগলীৰ পৰা যেহেতু মানুহৰ দেশলৈ মহৰ যোগেদি আক্ৰান্ত হ'ব পাৰে কাৰণ সেইকাৰণে এতিয়া খেতিৰ ছিজন আহি আছে আমি দেখিবলৈ পাওঁ যে খেতি যেতিয়া হাল বাওঁ বা কেতিয়া কঠীয়া ৰুওঁ তেতিয়াহ'লে কিছুমান বগলী আৰু কণামুচুৰি সেই পথাৰলৈ আহে গতিকে আপোনালোকে সদায় হাত দীঘল চাৰ্ট পিন্ধিব খেতিলৈ যাওঁতে আপোনাৰ ভৰি আপোনাৰ লং পেণ্ট পিন্ধিব কাৰণ য'তে ত'তে কামুৰিব পাৰে আৰু বিশেষকৈ কিউলেক্স যিটো মহ সেই মহবিধ আপোনাৰ ধাননি পথাৰত বেছিকৈ কণী পাৰে গতিকে আপোনালোকে লং পেণ্ট নহ'লে আপোনাৰ ফুল চাৰ্ট সদায় ব্যৱহাৰ কৰিব আৰু যদি আশে পাশে আপোনাৰ পানী জমা হোৱা জেগা আছে সেই জেগাডোখৰ আপোনালোকে চাফ চিকুণকৈ ৰাখক চাউপাশটো আৰু যাতে মহে কণী পাৰি বংশ বৃদ্ধি কৰিব নোৱাৰে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক সদায় ধোঁৱাৰ ব্যৱস্থা কৰক এইখিনিতে আপোনালোকক জনাওঁ যে আমাৰ যোৰহাট জিলাৰ কিছুমান এৰিয়াত গাহৰি দেশত জাপানীজ এনচেফেলাইটিছ ভাইৰাছবিধ ধৰা পৰিছে ব্লাড টেষ্ট কৰি পিনি আৰু সেইখিনি জেগাত আমাৰ যৌথভাৱে এটা স্বাস্থ্য বিভাগ আৰু পশুপালন বিভাগে দুইটা যৌথভাৱে মিলিত হৈ এটা এৱাৰনেছ কেম্প গাঁৱে গাঁৱে যিখিনি এৰিয়াত জাপানীজ এনচেফেলাইটিছ হোৱাৰ আশংকা থাকে বা প্ৰত্যেকখন এৰিয়াত বা আপোনাৰ এৰিয়াত ইতিমধ্যেই এটা ধোঁৱাৰ ব্যৱস্থা কৰিছে আৰু এৱাৰনেছৰ ব্যৱস্থা কৰিছে বিভিন্নজনে আমাৰ ডিপাৰ্টমেণ্টৰ আৰু স্বাস্থ্য বিভাগে যৌথভাৱে মিলিত হৈ পিনি মানুহক সজাগ কৰিবলৈ চেষ্টা কৰিছে আমি সজাগ যদি হৈ থাকোঁ বা তাৰ বেমাৰৰ প্ৰতি যদি আমাৰ জ্ঞান থাকে তেতিয়াহ'লে আমি সেই বেমাৰৰ পৰা আমি বাচি থাকিব পাৰিম গতিকে আপোনালোকে যিমান পাৰে এই ভিডিঅ'টি শ্বেয়াৰ কৰিব যাতে সকলোৱে সেই বেমাৰৰ বিষয়ে জানে কেনেকৈ বিয়পে আৰু বেমাৰৰ পৰা কেনেকৈ হাত সাৰি থাকিব পাৰে সেই বিষয়ে সকলোৱে জানে গতিকে আপোনালোকে ভিডিঅ'টি শ্বেয়াৰ কৰিব আৰু আপোনালোকে যদি এই ভিডিঅ'ৰ পৰা কিছু কথা জানিব পাৰিছে নিশ্চয়কৈ কমেণ্ট কৰিবলৈ নাপাহৰিব ধন্যবাদ